ইন্ডিয়ান ৰেলৱে নামেই যাৰ পৰিচয়। আপুনি লোকে হয়তো বহুতে ৰেলত ভ্ৰমণ কৰি ভাল পায় বা বহুতে হয়তো ৰেলত ভ্ৰমণ কৰিছে, কিছুমান হয়তো বেয়া পায়, কিন্তু বহুতে মোৰ বোধেৰে ৰেলত ভ্ৰমণ কৰি ভাল পায়, কাৰণ ৰেলত ভ্ৰমণ কৰাৰ এটা মজাই বেলেগ, এটা সুকীয়া আনন্দ আছে, হয়নে নহয়? মোক কমেণ্ট বক্সত আপুনি লিখি দিব পাৰে যে আপোনাৰ ৰেলৰ ভ্ৰমণৰ কথা। তেনেহ'লে ঠিক আজি মই ভিডিঅ'টো বনাব লৈছোঁ আপোনাৰ ইণ্ডিয়ান ৰেলৱেৰ ওপৰত, যে ইণ্ডিয়ান ৰেলৰ কোনকেইখন ৰেলে আটাইতকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে বা ক'ব গ'লে আটাইতকৈ বেছি দূৰ যাত্ৰা কৰে। গতিকে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছি কথা নকওঁ, কিন্তু তাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নতুন নতুন ভিডিঅ' আহি থাকিব। যিহেতু নতুন চেনেল, বেছি ভিডিঅ' অহা নাই, কিন্তু আহি থাকিব ভিডিঅ', আপুনি টেনশ্যন ল'ব নালাগে। ছাবস্ক্ৰাইবটো কৰি লওক, কাষত থকা ঘণ্টা বটনটো টিপি দিব, যাতে নতুন ভিডিঅ' আহি গ'লে আপুনি নটিফিকেশ্যনটো সোনকালে পাই যায়। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঁচ নম্বৰত আছে নৱযুগ এক্সপ্ৰেছ, মেংগালোৰ টু জম্মু। নৱযুগ এক্সপ্ৰেছ মেংগালোৰ টু জম্মু প্ৰায় 3607 কিলোমিটাৰ অতিক্ৰম কৰে। এই ট্ৰেইনখনে আপোনাৰ যাত্ৰা কৰে। এই ট্ৰেইনখনে আপোনাৰ যাত্ৰা কালত সময় লয় প্ৰায় 68 ঘণ্টা 50 মিনিট, ক'ব গ'লে 70 ঘণ্টা। বহুত দীঘল যাত্ৰা আৰম্ভ কৰে ট্ৰেইনখনে। সুদূৰ কৰ্ণাটকৰ মেংগালোৰৰ পৰা জম্মুলৈ ক'ব গ'লে বহুত লম্বা, বহুত দূৰ অতিক্ৰম কৰে। প্ৰায় 58টা ষ্টপেজ এই ট্ৰেইনখনে কমপ্লিট কৰে। 4 নম্বৰ আছে 10 জম্মু এক্সপ্ৰেছ, তিৰুনেলভেলি টু কাটাৰা। তামিলনাডুৰ তিৰুনেলভেলিৰ পৰা জম্মুৰ কাটাৰালৈ এই ট্ৰেইনখন চলাচল কৰে। এই ট্ৰেইনখনে প্ৰায় 3671 কিলোমিটাৰ অতিক্ৰম কৰে। প্ৰায় 71 ঘণ্টা সময় এই ট্ৰেইনখনক লাগে এইখিনি দূৰত্ব অতিক্ৰম কৰিব। ভাৰতৰ প্ৰায় 11খন ৰাজ্যৰ মাজেদি এই ট্ৰেইনখন পাৰ হৈ যায় আৰু 61টা ষ্টপেজত এই ট্ৰেইনখন ৰৈ যায়। 3 নম্বৰত আছে হিমসাগৰ এক্সপ্ৰেছ, জম্মু টাৱি টু কন্যাকুমাৰী। প্ৰায় 3709 কিলোমিটাৰ অতিক্ৰম কৰি এই ট্ৰেইনখনে সময় লয় 70 ঘণ্টা 50 মিনিট। ভাৰতৰ প্ৰায় 12খন ৰাজ্যৰ মাজেৰে এই ট্ৰেইনখন চলাচল কৰে আৰু 68টা ষ্টপেজত এই ট্ৰেইনখন ৰৈ যায়। 2 নম্বৰ আছে থিৰুভানান্থপুৰম শিলচৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ। এই ট্ৰেইনখনে প্ৰায় 3932 কিলোমিটাৰ অতিক্ৰম কৰে। বহুত দূৰ অতিক্ৰম কৰে ট্ৰেইনখনে আৰু সময় লয় প্ৰায় 72 ঘণ্টা। ক'ব গ'লে বহুত 72 ঘণ্টা, ক'ব গ'লে 4 দিনমান সময় লাগে, বহুত সময় লাগে। 1 নম্বৰ আছে আপোনাৰ বিবেক এক্সপ্ৰেছ, ডিব্ৰুগড় টু কন্যাকুমাৰী। ভাৰতৰ আটাইতকৈ দীঘল দূৰত্ব অতিক্ৰম কৰা ট্ৰেইনখন হ'ল বিবেক এক্সপ্ৰেছ। ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যায়। অসমৰ ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ এই ট্ৰেইনখন যায়। প্ৰায় 4233 কিলোমিটাৰ অতিক্ৰম কৰে আৰু প্ৰায় সময় লয় 80 ঘণ্টা। 80 ঘণ্টা সময় লয় আৰু 75টা প্লেটফৰ্মৰ মাজেদি এই ট্ৰেইনখন যায় বা 75টা প্লেটফৰ্মত এই ট্ৰেইনখন ৰৈ যায়। তেনেহ'লে আপুনি গম পালে যে ভাৰতৰ আটাইতকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা ট্ৰেইন কোনখন। হয়তো সকলোৱে গম পালে যে ভাৰতৰ আটাইতকৈ দীৰ্ঘ দূৰত্ব ট্ৰেইন অতিক্ৰম কৰা ট্ৰেইনখন হ'ল বিবেক এক্সপ্ৰেছ, যোনখনে অসমৰ ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ যায়। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আৰু বেলেগ বেলেগ টপিকছ লৈ ভিডিঅ' আহি আছে, গতিকে চাই থাকক মোৰ চেনেল টু নলেজ আছামিজ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। লাইক শ্বেয়াৰ কমেণ্টটো কৰিবই। আৰু আপোনালোকে ইয়াৰ কোনখন ট্ৰেইনত যাত্ৰা কৰিছে বা কৰিম বুলি ভাবিছে, তেনেহ'লে মোক কমেণ্ট বক্সত জনাওক আৰু আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জনাওক। থেংক ইউ। বাই বাই।